সদ্যহতে আপোনাক ভাল পাব নোৱাৰিম, বেয়া নাপাব। কবি উৎপল শিৱম। সদ্যহতে মই আপোনাক ভাল পাব নোৱাৰিম, বেয়া নাপাব। হৃদয় নামৰ যন্ত্ৰটোৰ মেৰামতিৰ কাম চলি আছে। আপত্তি নাই যদি বাহিৰতে অলপ অপেক্ষা কৰিব। বহু ধূলি মাকতি জমা হৈছে বুকুৰ বাৰান্দাখনত। অলপ জাৰি জোকাৰি লওঁ, কিছু আঁতৰত থাকিব। আপুনি নীলা সাজ পিন্ধি নাহিব। বহুদিন আকাশখন চাবলৈকে সময় পোৱা নাই। ক'তনো আপোনালৈ চাবলৈ সময় হ'ব। বৰ ব্যস্ত জানেনে এইকেইদিন। প্ৰেম, ভালপোৱা, আৱেগ এইবোৰ যিমান পাৰো একাষৰীয়া কৰি থৈছো। বহু সময় পাৰ হ'ল নহয় এইবোৰৰ লগতে। কলিজাখন এতিয়াহে জুমি চাবলৈ সময় পাইছো। বৰ অশলাগীও মানুহবোৰ। কলিজাত ঠাই দিলো বুলিয়েই ফালি চিৰি চিঙি ভাঙি একেবাৰে তথৈবচ কৰি থৈ গৈছে। খেলিলেও ভালকৈ খেলিব পাৰে নহয়নে? ভাঙি নোযোৱাকৈ বা তেজ নোলোৱাকৈ। কি কৰিব, এতিয়া যোৰা টাপলি মৰাত ব্যস্ত আছো। প্ৰেম কৰিবৰ বাবেইতো কলিজাখন নহয়, তেজ শোধন কৰিবৰ বাবেওতো লাগে। সেয়ে মেৰামতিত লাগি আছো একনিষ্ঠভাৱে। বা ধৰি ল'ব পাৰে আগত পথৰ মেৰামতিৰ কাম চলি আছে, খন্তেক অপেক্ষা কৰক বুলিও। আচলতে কলিজাখন ৰক্ত শোধন যন্ত্ৰহে। আমিবোৰেহে প্ৰেম ভালপোৱা অতিৰিক্ত দায়িত্ব জাপি দি তাক বিধ্বস্ত কৰি পেলাওঁ। সেয়ে কৈছো, সদ্যহতে ভালপোৱাৰ কথা মই পুনৰ ভবা নাই। বাহিৰতে অপেক্ষা কৰক। ভুল নুবুজিব, প্ৰফেশ্যনেল হ'বলৈ বাধ্য হৈ পৰিছো জানেনে, কলিজাখন স্পন্দিত কৰি ৰখাৰ স্বাৰ্থত।